গুড মৰ্ণিং সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এইখন হৈছে আমাৰ শাকনি বাৰী। ইয়াতে লাই, পালেং, ধনিয়া আৰু বেহাৰ শাক ছটিয়াইছোঁ আৰু মাজত আছে আদাখিনি তুলিব হোৱা নাই তেনেকৈ আৰু এনেকৈ কাষে কাষে আছে বিন আৰু দুটামান জলকীয়াৰ পুলি ৰুইছোঁ। গোটেইখিনি ওলালেহে ধুনীয়া লাগিব শাকনিখন। আৰু এতিয়া হৈছে দুপৰীয়া আৰু আপোনালোকে ধাম্বলখন চাই গমেই পাইছে আমাৰ ঘৰত আজি কোনোবা আহিব। কোন আহিব পিছত কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু মই এতিয়া যোগাৰ কৰি লৈছোঁ পিঁয়াজ, আদা, নহৰু, আলু বইল দালিত দিছিলোঁ তেনেকৈ আৰু তেজপাত। আৰু এইফালে আছে ভেদাইলতাৰ পাত, ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এইফালে কৰি আছোঁ মই মাছ ফ্ৰাই। জুহালতে দি দিছোঁ কাৰণ অকলে যে সেইকাৰণে দুয়োফালে বনাই দিছোঁ, তেতিয়াহে ফটাফট হৈ যাব। আৰু মই ভেদাইলতাৰে বনাম মাছ। আৰু ইয়াতে মিক্সিত গোটেইখিনি পেষ্ট কৰি ল'ম। হাতখন মাছ ফ্ৰাই কৰোঁতে হালধীয়া সানি লৈছিলোঁ যে, তেনেকৈ হালধীয়া হৈ আছে। আৰু ইয়াত অকণমান নিমখ দিম, তেতিয়া সোনকালে পেষ্ট হয়। এয়া মই কেৰাহীখন পাতি দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াতে শুকান জলকীয়া দুটা দি দিলোঁ, ঘৰুৱা জলকীয়া। আৰু আজি আলহী মানে ঘৰৰে হয়, এনেই আপোনালোকক আলহী বুলি কৈছোঁ। মিষ্টাৰৰ খুৰাৰ ডাঙৰ ল'ৰাজনে চাকৰি পাইছে আছাম পুলিচত। তাৰ ট্ৰেইনিং চলি আছে আৰু ট্ৰেইনিঙৰ পৰা এসপ্তাহ ছুটি পাইছে, সেইকাৰণে ঘৰত আহিল। আৰু সি অহাৰ কাৰণে ভাত খাবলৈ আমাৰ ঘৰতো মাতিলোঁ। এতিয়া আপোনালোকে চাই থাকিব শেষলৈ ভিডিঅ'টো। মাছখিনি দি দিম। এয়া মাছ ফ্ৰাই কৰি ৰেডি হৈছে। ইয়াতে দি দিলোঁ মাছখিনি। এয়া গোটেইখিনি ৰেডি হ'ল, এনেকৈ সজাই দিছোঁ। মাছ, মাংস আৰু বেঙেনা ফ্ৰাই কৰি দিছোঁ। এয়া খুৰা বহিছে। মাজনী টোপনিয়ে গ'ল, খুৰাহঁতক দেখাই নাপালে তাই। ইমান শান্তকৈ টোপনি গৈছে, সাৰ পাই থাকিলে ইমান দুষ্ট কৰে। আৰু এতিয়া গধূলি চাহ খাব ওলাইছোঁ। ইয়াতে লালমোহন আৰু এনেকৈ ৰঙা চাহ। আমি ষ্টিলৰ গ্লাছতে খাওঁ কাৰণ বহুত সময় গৰম হৈ থাকে। আজিকালি ঠাণ্ডাৰ কথাটো পটককৈ ঠাণ্ডা হৈ যায়,
সেইকাৰণে আৰু এইটো এক্সট্ৰাকৈ লৈছোঁ মাইনাক ঠাণ্ডা কৰি দিবৰ কাৰণে। আৰু এয়া মিঠাই আনিছে খুৰাকে আইতাকৰ কলাত উঠি। চৰাই গোৱা এই নাই 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 নাকটো সেনেকে নালাৰে গা কোনটো এইটো মোৰ ফোন মা মই মাইনা এনেকে চাহ খাব বহিলো। আমি জলাই গৈছো বাই বাই। আৰু মোৰ কালি কি হ'ল এনেকে ফোনটো চাৰ্জত দি থৈ দিছিলোঁ, হঠাৎ মোৰ এটা কল আহিল আৰু মই ফোনটোৰ কি কৰিলোঁ ছুইচটো অফ নকৰাকৈ ফোনটো লৈ গ'লোঁ। আৰু পিছত কথা পতা হোৱাৰ পিছত মই আকৌ চাৰ্জ দিবলৈ আহিলোঁ। চাৰ্জ দিব আহোঁতে মই এনেকৈ পিনটো হাতত লওঁতে ইয়াত টাচ হ'ল নেকি, তাৰপিছত মোৰ হঠাৎ মানে শ্বৰ্ট লাগি গ'ল। তাৰপিছত কি হ'ল মই মানে ভাবিব পৰা নাছিলোঁ। ছুইচটো চাওঁ যে মই ছুইচটো অফ নকৰাকৈ যোৱা কাৰণে মোৰ হাতত শ্বৰ্ট লাগিল। আৰু যদি মই নহয় মোৰ মাইনাটো হ'ল হয় কি যে হ'ল হয় মই পিছতহে ভাবি ভয় লাগিছে। তো প্লিজ আপোনালোকেও মোৰ নিচিনা ভুল নকৰিব, চাৰ্জৰ পৰা ফোনটো লৈ গ'লে ছুইচটো অফ কৰিহে যাব। আৰু মই আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত। আজিলৈ নমস্কাৰ।